আপোনালোকৰ নিশ্চয় ভালে আছে মই কৃতাঞ্জলি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজি হৈছে 13 নৱেম্বৰ ফ্ৰাইডে আৰু এয়া মোৰ ফাৰ্ষ্ট ব্লগ সব বহুত বেছি এক্সাইটেড হৈ আছো আপোনালোকৰ লগত শেয়াৰ কৰিব মই আজিৰ দিনটো যি কৰো সকলোখিনি তো আজি হৈছে দিৱালীৰ আগদিনা মানে কাইলৈ দিৱালী তো দিৱালীৰ বজাৰ সমাৰ সকলোখিনি কৰিব আছে বহুত বাকি আছে কিন্তু তাৰে আগতে মই কাটিব আছে চুলি এইবোৰ চাওকচোন কি ভাজ লাগিছে এইবিলাক মোৰ পছন্দ নহয় এইবোৰ মই কাটি দিম মই জানো মোৰ বহুত ফ্ৰেণ্ডছ আছে যোনে মোক কয় যে চুলি নাকাটিবি কিন্তু মই চুলি নাকাটাকে থাকিব নোৱাৰো মই কাটিবই লাগিব আজি এক বছৰে হ'ব চুলি কাটা নাছিলো কিন্তু তথাপিও মোৰ চুলি দীঘল নহয় নাজানো কি বেমাৰ এইবোৰ বাট যি নহওক চুলি কাটিমে মই উপায় নাই এনেকুৱা চুলি লৈ মানুহ জীয়াব নোৱাৰে মই কিবাকে জীয়াম কিন্তু এইখিনি কাটি দিম মই নোৱাৰো আৰু তো যি নহওক আৰু বাকি যি বজাৰ সমাৰ কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেনেহ'লে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ লগত কানেক্টেড হৈ থাকে য়েছ আৰু বেল আইকনটো প্ৰেছ কৰি দিব নহ'লে ভিডিঅ'জৰ নটিফিকেশ্যনছ কেনেকৈ পাব সেইকাৰণে বেল আইকনটো প্ৰেছ কৰি দিব মই অলপমান চৰ্দিও লাগিছে মোৰ তো মই অলপমান চলি যায় তো ঠিক আছে আপোনালোকক লগ পাই আছোঁ ব্ৰেকফাষ্ট ঠিক আছে সেই গাইজ মই ব্ৰেকফাষ্ট বনাব আহিছিলোঁ আহিয়ে মোৰ মনত পৰিলে যে মোৰ এই সোপা বাচন ধুবলৈ আছে একচুৱেলি মই কালি কেক বনাইছিলোঁ কেকৰ বাচন মই ধোৱাই নাছিলোঁ তো মই মনত পৰিলে এইবোৰ ধুব আছে চ' মই ফাৰ্ষ্ট এইখিনি ধুই লওঁ নহ'লে মাৰ পৰা যে গালি খাম আৰু আজি তো এইবিলাক চাওকচোন গোটেই লেটি পেটি কৰি থৈ দিছোঁ চ' বাচনখিনি ধুই লওঁ তাৰপিছত ব্ৰেকফাষ্ট বনাম সেই গাইজ ব্ৰেকফাষ্ট লৈ মই আকৌ আহিলোঁ আপোনালোকৰ ওচৰত একচুৱেলি মই ভাবিছিলোঁ ব্ৰেকফাষ্টৰ ভিডিঅ' বনাম বুলি বাট পচিবল নহ'ল বিকজ তাতে মায়ে কাম কৰি আছিলে আৰু মায়ে কণ্টিনিউৱাছলি মোক কিবা কিবি কৈ আছিলে তো মই নিবিচাৰিলোঁ আৰু তেওঁক মনে মনে থাকক মই ভিডিঅ' বনাই আছোঁ তেনেকৈ ক'ম বুলি ত' বিকজ ডেইলি ব্লগ হয় তো মানে কি হয় মই বিচাৰোঁ যে ৰিয়েল থাকক সকলোখিনি মানে মই শ্বুট কৰিম আকৌ দিম সেনেকুৱা মই নিবিচাৰোঁ তো ডেইলি ব্লগ অলপ ৰিয়েল থাকিলে ভাল লাগে তো ঠিক আছে মই ফ্ৰাইড ৰাইচ বনালোঁ আৰু বনালোঁ অমলেট মানে কি কণীটো গুড়াকৈ ভাজে যে তেনেকৈ বনালোঁ এয়া একচুৱেলি কি হয় ফ্ৰাইড ৰাইচত মই হালধি নিদিওঁ কিন্তু আজি চয়া চচ শেষ হৈ থাকিলে মই গম পোৱা নাছিলোঁ একচুৱেলি তো মই উপায় নাই আৰু একদম দেশী ষ্টাইল ফ্ৰাইড ৰাইচ বনাই দিছোঁ আৰু হালধীয়া ভাত তাতে অলপমান হালধি পিঁয়াজ জলকীয়া এই চব দি পিনে অলপ ভাজি দিছোঁ ৰাতিপুৱা যিহেতু বেছি মছলাও ব্যৱহাৰ কৰা নাই মই আৰু কণীটো গুড়াকৈ ভাজি দি ওপৰতে পেলাই দিছোঁ আৰু মানে বেলেগ একো নাই এগ ফ্ৰাইড ৰাইচ হিচাপে বনাইছোঁ তো ইয়াক খাই লওঁ ইমানো বেয়া নালাগে আকৌ হালধি ভাত খাই হালধি ভাত বুলিয়ে কৈছোঁ যিহেতু হালধিৰে বনোৱা হয় জলকীয়া ভাল পায় তেনেকুৱা ফ্ৰাইড ৰাইচৰ জলকীয়া মোৰ বহুত ভাল লাগে ঠিক আছে মই খালি জলদি খতম কৰোঁ আকৌ লগ পাই আছোঁ সেই গাইজ ব্ৰেকফাষ্ট কৰি হ'ল আৰু এতিয়া আপোনালোকক দেখাব খুজিছোঁ দিৱালী গিফ্টছ জাষ্ট আহিছে মই ব্ৰেকফাষ্ট খাই কলিং বেল বাজিলে তো মই ওলাই গ'লোঁ তো মই ভাবিলোঁ কোনে আহিছে চাওঁ তো আহিছে গিফ্ট আৰু গিফ্টত আছে দেখাই আছোঁ গিফ্টত আছে এয়া হৈছে এইটো সীতাজখলাৰ পেৰা বহুত ফেমাছ হয় অসমৰ সকলোৱে জানে সীতাজখলাৰ কথা মৰিগাঁৱত আছে তাৰে পেৰা হয় আৰু আছে কৰ্দৈ এইবোৰ হৈছে অসমীয়া গিফ্ট চাওক মোৰ ফেভৰেট হয় কৰ্দৈ মই এতিয়া বনাম ইয়াৰে দেখুৱাম বাৰু আপোনালোকক যি বনাওঁ আৰু এয়া পেৰাটো খাব লাগিব বহুত ভাল পাওঁ থেংক ইউ আংকল হেপী দিৱালী গাইজ এতিয়া আমি গৈ আছোঁ শ্বপিং কৰিবলৈ চাকি এণ্ড অল এইবোৰ কিনিব আছে তো সেইবোৰ কিনিবলৈ গৈ আছোঁ লগত আপোনালোককো লৈ যাই আছোঁ গতিকে ভিডিঅ'টো চাই থাকক গাইজ এয়া হৈছে মঙলদৈৰ বজাৰ ইয়াতে কাপোৰ কানিৰ পৰা আদি কৰি শাক পাচলি কিতাপৰ দোকান
ইলেক্ট্ৰনিক্সৰ দোকান সকলোখিনি ইয়াতে আছে তো মই গৈ আছোঁ বজাৰলৈকে আজি ভিৰো বহুত আছিলে আৰু মানুহখিনিয়ে ছ'চিয়েল ডিষ্টেঞ্চিং খুব তেনেকৈ মেইনটেইন কৰা নাই কিন্তু মাস্ক পিন্ধি আছিলে কিছুমানে আকৌ পিন্ধাও নাই তাৰমানে 50-50 আৰু এতিয়া মই গৈ আছোঁ চাকি কিনিবলৈ আৰু ৰাস্তাটো এনেকৈ গৈ আছে চাওক কিমান ধুনীয়া চাকি ফল মূল সেইবোৰ ওলাইছে মানুহবোৰ ওলাই আহিছে বজাৰ কৰিবলৈ যিহেতু কালি দিৱালী হয় দিৱালীৰ বজাৰ পুৰা ধুমধামেৰে সকলোৱে কৰি আছে ময়ো কৰিবলৈ গৈ আছোঁ আপোনালোকেও বলক মোৰ লগত এ চাকি কেনেকে এইবোৰ কেনেকে চাকি 10 আৰু এয়া এইটো কিমান এটাতে 100 টকা আৰু এইকেইটা পাঁচটাত লৈছিলোঁ যে এই এনেকুৱা ডিজাইনাৰ কেইটা মই 5টা লৈছিলোঁ 60 হ'ল ন আৰু এতিয়া মই গৈ আছোঁ অলপমান ফল মূল কিনিবলৈ বিশেষকৈ কল কিনিবলৈ এয়া হৈছে ফল মূলৰ পোৱা গলিটো তো এতিয়া মই কিনিম কল খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাব মই ল'বলৈ ওলাইছোঁ মালভোগ কল এতিয়া আহিছোঁ মই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ইয়াতে আহিলেতো মই একেবাৰে কি কিনো কি নিকিনো একদম মানে মোৰতো কাম নকৰা হৈ যায় মোৰ মই বিশেষকৈ আজি আহিছোঁ অলপমান দৰকাৰী বস্তু আছে সেইখিনি কিনিবলৈ মই কিনিম ঘি আৰু ধূপ এনেকুৱা কিবা কিবি ল'বলৈ আছে এয়া মোৰ ধূপ টেষ্টিং চলি আছে মোৰ ফেভৰেট ধূপ কালি লগাব লাগিব নহয় ভিডিঅ'টো হৈ গ'লে চাইডৰটো লাগিব ন টিপিব Hey guys, মই আহি পালোঁ বজাৰৰ পৰা আৰু মই ঢেৰ বস্তু বজাৰ কৰি আনিলোঁ দিৱালী বিশেষ যাৰ বাবে মই আজি ভিডিঅ'টো বনাই আছোঁ তো পটককৈ চাই লওঁ কি কিনিলোঁ ৱেইট এইটো এটা লোভ দিম এইটোত পিচ কেক বা স্লাইচ আদি বনাবলৈ ভাল তো মই এইটো আনিছোঁ ধূপ আনিছোঁ কালি জ্বলাব লাগিব আৰু আনিছোঁ মালভোগ কল এইটো নহয় কি দেখাম আনিছোঁ মই চাকি এনেকুৱা চাকিও আনিছোঁ মই বহুত ভাল লাগে এনেকুৱা চাকিবিলাক মোৰ এনেকুৱা চাকিবোৰ মোৰ বহুত ভাল লাগে তো মই এনেকুৱা চাকি লৈছোঁ 500 আৰু এনেকুৱা লৈছোঁ 10টা এই আছিলে চাকি আৰু বেছি ঘি যিহেতু দিৱালী তো পাতি মিঠা বনাব লাগিব ঘি আৰু আনিছোঁ চাহৰ লগত খাব আনিছোঁ য়েছ ভেনিলা এচেঞ্চ এটাও আনিছোঁ
কেক বনাব লাগিব যিহেতু তো এইখিনিয়ে আছিল সৰু সুৰাকৈ মোৰ দিৱালী বজাৰ আৰু কাপোৰ কানিবোৰ মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ তো সেইবোৰ আহি পাইছে অলৰেডি মই কালি যিটো ব্লগ বনাম তাতে আপোনালোকক দেখুৱাম কেনেকৈ কি দিৱালী মই চেলিব্ৰেট কৰোঁ সকলোখিনি দেখাম আপোনালোকক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ কাৰণ এতিয়া ৰাতি হৈছে আৰু বহুত কাম আছে মই কৰিবলগীয়া সেইখিনি কৰিম তো ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পায় আজি মোৰ মাতটো হয়তো আপোনালোকে ভালকৈ নুশুনিব বিকজ মোৰ ওচৰত মাইক নাই মাইক মই অৰ্ডাৰ কৰিছিলোঁ কিন্তু সময় আহি নাপালে এজ ইউজুৱেল চ' ঠিক আছে আগৰ ব্লগছবোৰত আপোনালোকে মোৰ ভইচো ভালকৈ শুনা পাব কিয়নো মই মাইক ব্যৱহাৰ কৰি ৰেকৰ্ডিং কৰিম তো আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব তাৰ বাবে আপোনালোকে মোক কমেণ্ট কৰিব লাগিব আৰু আপোনালোকে মোক ফেচবুক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই লিংকখিনি তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আশা কৰোঁ আজিৰ ব্লগটো আপোনালোকে ভাল পালে ঠিক আছে আজিলৈ বিদায় লৈছোঁ জয় আই অসম